নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। আপুনি ধৰক কোনোবা এটা মাটিত অবজেকশ্যন দিব ওলাইছে যে তেওঁ ইন ফিউচাৰ যায় কাকো চেল কৰিব নোৱাৰে, তাৰে বাবে আপোনালোকে কি প্ৰচেছ ফ'ল' কৰিব লাগিব আৰু কেনেকৈ আপুনি অবজেকশ্যন দিব পাৰিব, সেই এভৰিথিং মই আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিম। চ' যোনবোৰে ভাবি আছে যে ধৰক আপুনি কাৰোবাৰ লিগেল ইয়াৰ হয় আৰু আপোনাৰ ধৰক ফাদাৰৰ ফালৰ পৰা আপুনি এজন লিগেল ইয়াৰ হয় আৰু যাতে আপোনাৰ কোনো চিবলিংছে যাই কেনে নামজাৰি কৰি বেলেগক বিক্ৰী কৰিব নোৱাৰে যাতে, আৰু যদি আপুনি বিচাৰে যে আপোনাৰ মাটিটো কাৰোবাৰ ধৰক লগত আপোনাৰ মানে এটা নিজৰ এটা মাটিয়ে হয়, বাট আপুনি মানে সেইটোত ভাগীদাৰী হ'ব পৰা নাই আৰু তাৰে বাবে আপুনি বিচাৰিছে যে সেই মাটিটো যোনে যেনেকৈ বিক্ৰী কৰিব নোৱাৰে, কাৰণ সেই মাটিটোৰ মানে ভাগীদাৰী আপুনিও হয় বুলি আপুনি অভিযোগ কৰে আৰু আপুনিও বিচাৰে যে সেই মাটিত আপোনাৰ নিজৰ নামটো আহে আৰু সেই মাটিটো যেন যোনবোৰ পাট্টাদাৰ আছে তেওঁলোকে বিক্ৰী কৰিব নোৱাৰে। সেইটো কাৰণে আপোনালোকে কি প্ৰচেছ ফ'ল' কৰিব পাৰিব আৰু কেনেকুৱা কি কৰিলে আপোনালোকৰ সুবিধাজনক হয়, সেই ইচ এণ্ড এভৰিথিং মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। চ' ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব। যদি ভিডিঅ'টো আপোনালোকে ভাল দেখে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি থৈ দিব যাতে মই ইন ফিউচাৰ আৰু যদি কিবা ভাল ভিডিঅ' লয় ন আপোনালোকে ফাৰ্ষ্ট নটিফিকেশ্যন পায়। চ' আজি আমি আহক কম। ছাপ'জ আপুনি এটা মাটিত আপোনাৰ ধৰক আপুনিও এটা পাট্টাদাৰ হয়, আপোনাৰ লগত আৰু বহুত কিছুমান পাট্টাদাৰ আছে। সেই মাটিটো ধৰক কোনোবাই যদি ইলিগেলি কাৰোবাক যদি বিক্ৰীও কৰিব খুজিছে, তেতিয়া আপুনি কি কৰিব লাগিব, এটা অবজেকশ্যন দিব লাগিব যেন ডিচি পাৰ্মিশ্যন মানে ল'ব নোৱাৰে, যাতে তেওঁলোকে NOC ল'ব নোৱাৰে, বিক্ৰী কৰিব নোৱাৰে, তাৰ বাবে এটা অবজেকশ্যন দিয়া যাব। আৰু লগতে আপোনালোকক এইটো জনাই থৈ দিওঁ, যদি আপোনালোকৰ লিগেল হেয়াৰ হিচাপে আপুনি এটা মাটিৰ অংশীদাৰী হ'ব, মানে ইন ফিউচাৰ আপুনি এটা ধৰক আপোনাৰ ফাদাৰৰ ফালৰ পৰা আপোনাৰ ফাদাৰ নাই আৰু তেওঁ লিগেল হেয়াৰ হিচাপে আপুনি এটা মানে এটা অংশ আপোনালোকে পাব লাগে, কিন্তু তাৰে অংশ আপুনি পোৱা নাই বা যোনে পাব নালাগে তেওঁ অলৰেডি পাইছে, আৰু তেওঁ যদি পাইছে আৰু তেওঁ যদি মানে ধৰক ছাপ'জ বেলেগক যে বিক্ৰী নকৰে যাতে, তাৰ বাবে আপুনি কি প্ৰচেছ মানে ফ'ল' কৰিব, প্ৰচেছটো আপোনালোকক মই জনাই থৈ দিওঁ। ফাৰ্ষ্টতে মই ছাইটটো কৈ থৈ দিওঁ দেই, আপোনালোকে সেই ছাইটটোত যাই কেনে আপোনালোকে অবজেকশ্যন এটা দি থৈ দিব পাৰিব যাতে সেই মাটিটোৰ কোনো কিনা বেচা নহয় যাতে। আৰু যেতিয়া মানে আপোনাৰ ধৰক সেই অবজেকশ্যনটো দি থৈ দিব, তেতিয়া কি হ'ব, আপুনি যেতিয়া আপোনাক ৰিকুৱেষ্ট কৰিব যে এই অবজেকশ্যনটো উঠাই দিয়ে, তেতিয়া আপুনি এটা নিজৰ অফিচকো দিব পাৰিব যে এই মাটিৰ মানে অংশীদাৰী আপুনি হয় আৰু সেই মাটিৰ অংশ মই পাব লাগে বুলি এটা আপুনি অভিযোগো কৰিব পাৰে। আৰু যদিও আপুনি অভিযোগ নকৰে আৰু সেই মাটিটোৰ আপুনি কোনো কিনা বেচাও কৰিব মানে আপুনি আগবঢ়াবও দিব নোখোজে, তেতিয়া এটা অবজেকশ্যন আপুনি দি থৈ দিব পাৰে যাতে কোনোৱে যাতে তাৰে সেই মাটিটোৰ যিমানবোৰ পাট্টাদাৰ আছে কোনোৱে যেনে সেই মাটিটোৰ মানে চেল কোনো মানুহক কৰিব নোৱাৰে। চ' আহক আমি এতিয়া সেই ছাইটটোৰ কথা কওঁ, যোনটো ছাইটত আপুনি গ'লে আপুনি এটা অবজেকশ্যন দিব পাৰিব, য'ত গ'লে আপুনি আপোনাৰ ৰিজনটোও লিখিব পাৰিব। আৰু সেই ছাইটটো হ'ল ILRMS, ফুল ফৰ্মটো মই জনাই দিওঁ। ফুল ফৰ্মটো হ'ল তাৰে ইণ্টিগ্ৰেটেড লেণ্ড ৰেকৰ্ড মেনেজমেণ্ট ছিষ্টেম। এই ছাইটত যোৱাৰ লগে লগে আপুনি স্ক্ৰীণত দেখা পাইছেই চাগে, সেইটো যেতিয়া যাব আপুনি যোৱাৰ পাছত এটা তলত নিজৰে কম্পিউটাৰ বা লেপটপত আপুনি দেখা পাব NOC বুলি এটা হেডলাইনত দিয়া আছে, সেই তাতে এটা এক্সটেনশ্যন অফ NOC আৰু তাৰ তলত অবজেকশ্যন পিটিশ্যন। সেই অবজেকশ্যন পিটিশ্যনত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি তাতে ওপৰত লিখা আছে চাওক, ক্লিক হিয়াৰ টু ভেৰিফাই EKYC। EKYC আপোনালোকে যেতিয়া ক্লিক কৰিব তেতিয়া আপুনি ডাইৰেক্ট যাবগৈ সেৱা সেতুৰ পৰ্টেলত, তাতে আপুনি EKYC কৰিব লাগিব। আপোনাৰ পেন কাৰ্ডটো ভেৰিফিকেশ্যন কৰিব পাৰে, নহ'লে আপোনাৰ আধাৰ কাৰ্ডটো দিও ভেৰিফিকেশ্যন কৰিব। আপোনাৰ নিজৰ যোনটো পেন কাৰ্ড আছে আপুনি যদিহে দিব খুজিছে নিজৰ ফালৰ পৰা, তেনেহ'লে আপোনাৰ পেন কাৰ্ডটো আপুনি ভেৰিফিকেশ্যন কৰি কেনে আপুনি EKYC কৰি কেনে আপোনাৰ নামটো দিব, আপোনাৰ পেন কাৰ্ডত যি ডেট অফ বাৰ্থটো আছে সেইটো দিব, পেন কাৰ্ড নাম্বাৰটো দিব, দি কেনে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি আকৌ সেইটো পেজখন খোল খাব, ILRMS এইটো পেজটো আকৌ খোল খাব। তাতে আপোনাৰ নেমটো অট'মেটিকেলি আহি যাব, তাতে আপোনাৰ মোবাইল নাম্বাৰটো দি দিব, পেন কাৰ্ড নাম্বাৰটো দি দিব, তাৰপিছত হাউচ নাম্বাৰ, ভিলেজ
চিটি, টাউন, ডিষ্ট্ৰিক্ট, পিনক'ডটো দি দিব পাৰে। তাৰ লগতে আপোনালোকৰ লেণ্ডৰ যিমান ডিটেইলছ আছে, কোনটো লেণ্ডত আপুনি অবজেকশ্যন দিব বিচাৰে, সেই লেণ্ডটোৰ ডিটেইলছখিনি আপুনি ভৰাই দিব। ডিষ্ট্ৰিক্টটো কি হয়, কোনটো ডিষ্ট্ৰিক্টত পৰে সেই মাটিটো, চাব ডিভিজনটো কি হয়, চাৰ্কল অফিচটো কি হয়, মৌজাটো কি হয়, ভিলেজটো কি হয়, তাৰপিছত পাট্টা টাইপ কি হয়, খেৰাজ মেডি হয় নে কি হয়, সেইটো দি দিব পাৰিব। তাৰপিছত আপোনাৰ পাট্টা নাম্বাৰটো দিব, ডাক নাম্বাৰটো দিব, আৰু লেণ্ড ক্লাছটো কি হয়, ৰেচিডেঞ্চিয়েল হয় নে, ধৰক আপোনালোকৰ ৰেচিডেঞ্চিয়েলো থাকে, তাৰপিছত বেপাৰ ব্যৱসায়ৰো থাকে, সেনেকুৱা থাকে, যোনটো আপুনি জমাবন্দীত দেখিলে, জমাবন্দীত আপুনি দেখা পাব, মানে লেণ্ড ক্লাছ তাতে হেৰি উল্লেখিত থাকে। তাৰপিছত আপোনালোকে লাষ্টত চাব অবজেকশ্যন, ৰিজনটো আপোনাৰ কি কাৰণত আপোনালোকে অবজেকশ্যনটো দিব বিচাৰিছে। তেতিয়া আপুনি লিখি দিব পাৰে, মই যাতে এই মাটিটোত কোনোৱে যেনে চেল কৰিব নোৱাৰে, আপোনাৰ ধৰক কোনোৱে মানে পাট্টাদাৰ চেল কৰিব নোৱাৰে, মৰ্টগেজত দিব নোৱাৰে, মিউটেশ্যন ল'ব নোৱাৰে, সেইটোৰ কাৰণে এটা বাধা দি থৈ দিব। সেই দিয়াৰ পাছত আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পাছত এটা অবজেকশ্যন নাম্বাৰ আহিব, সেই অবজেকশ্যন নাম্বাৰটো আপোনালোকে ছেভ কৰি থৈ দিব, যাতে ইন ফিউচাৰ কোনোবাই যদি সেই মাটিটোৰ পাট্টাদাৰ কোনোবা আহে আৰু আপোনাক ৰিকুৱেষ্ট কৰে যে এই মাটিটোৰ হেৰিটো উঠাই দিয়াটো, তেতিয়া আপুনি নিজে চাৰ্কল অফিচৰ এটা পিটিশ্যন ফাইল কৰি কিনে সেইটো আপুনি ৰিকুৱেষ্টটো উঠাই দিব পাৰিব। আপোনাৰ নিজৰ ফালৰ পৰা সেইটোৰ মানে নিজৰ এটা থাকিব যে এইটো উঠোৱাৰ আগতে আপোনালোকে আপোনাৰ ৰিজনটো মানে জনাব পাৰিব। আপুনি নিজেও ক'ব পাৰিব যে মই উঠাই দিম বাৰু, কিন্তু এই মাটিটোত মোৰ নামো আহিব লাগে, বা আপোনাৰ যদি লিগেল হেয়াৰ হিচাপে আপোনাৰ নাম অহা নাই, আপোনাৰ নাম আহিব লাগে। আৰু আপোনাৰ যদি ধৰক আপোনাৰ নাম আছে কিন্তু আপোনাৰ বাকীবোৰ যোনবোৰ পাট্টাদাৰ আছে সিহঁতে ইলিগেলি কিবা চেল কৰিব পাৰে, সেই মাটিটোৰ কিনা বেচা কৰিব পাৰে। চ' সেইটোৰ কাৰণে অবজেকশ্যনটো মই দি ৰাখিছিলোঁ। যদি তেওঁলোকে প্ৰমিছ কৰে যে এইটো মাটিটোৰ সেনেকুৱা ভালকৈ থাকিব, তেনেহ'লে মই সেই অবজেকশ্যনটো উঠাই দিম, নহ'লে মই অবজেকশ্যনটো নুঠাওঁ বুলি সেনেকুৱা মানে এটা আপুনি ইন ফিউচাৰ যাই কিনে এটা ৰিজনো দি দিব পাৰিব। মানে সেই তেতিয়া আপোনাৰ হাতত পাৱাৰ থাকিব যে অবজেকশ্যনটো উঠোৱাৰ আগতে আপুনি আপোনাক ৰিকুৱেষ্ট কৰিব যে আপুনি উঠাব খোজে ইয়া নোখোজে, সেইটো মানে সেনেকুৱা এটা সুবিধা পাব। চ' এইটোৱে আছিল প্ৰচেছটো। আপুনি মাটিত যেতিয়া আপোনাৰ কোনোবা মাটিৰ পাট্টাদাৰে বা মাটিৰ কোনোবা যদি অংশধাৰী নহ'লে আপুনি কেনেকুৱা অবজেকশ্যন মাটিত দি থৈ দিব পাৰিব, চ' ডেট আপোনাৰ সেই পাট্টাদাৰৰ কোনোৱে মানে সেই মাটিটোৰ মিছ ইউজ বা কোনোৱে সেই মাটিটোত আপোনাক ভাগ নিদিয়াকৈ আপোনাক একো বস্তু মানে কৰিব নোৱাৰে, কোনো কাউকে বেচিবও নোৱাৰে, কিনিব নোৱাৰে, সেনেকুৱা টাইপ আৰু। চ' আজিৰ এইটোৱে ভিডিঅ' আছিল যে আপুনি ছাপ'জ এই ভিডিঅ'টোত আপোনালোকক মই অসমীয়াত ভালকৈ বুজাই দিছোঁ, কোনটো ছাইডত যাব লাগে সেইটোও বুজাই দিছোঁ। আৰু যদি ভালকৈ বুজি পাইছে, চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা অসমৰ যিমান মাটি বাৰীৰ কাম আছে সেইটো মই আপোনালোকৰ লগত লৈ আনিব পাৰোঁ। আৰু আপোনালোকে সুবিধাভাৱে আপোনালোকে নিজে সেইবোৰ বস্তু কৰিব পাৰে, যোনবোৰ কাম আপুনি কোনোবা এডভকেটৰ দ্বাৰা কৰিব খোজে, বা কোনোবা দ্বিতীয়ত যাই কিনে আপোনালোকে কৰিব খোজে। আপোনালোকে নিজৰ হাতত পাৱাৰ থাকিব, আপোনালোকে নিজে সেইবোৰ কৰিব পাৰিব। আৰু যদিহে কিবা ধৰক আপোনালোকৰ কাম আছে, মেৰেজৰ হওক, কিবা চিভিল কেছ হওক, এভৰিথিং, মই এজন এডভকেট হয়, আপোনালোকে ইনবক্সত জনাব পাৰে কিবা যদি আপোনালোকৰ কুৱেৰি থাকে। চ' এইটোৱে আছিল আজিৰ ভিডিঅ'। হোপ ইউ গাইজ লাইক দিছ ভিডিঅ'। ইফ ইউ গাইজ লাইক দিছ ভিডিঅ', প্লিজ ডু লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব দিছ চেনেল, এণ্ড ডোন্ট ফৰগেট টু প্ৰেছ দ্য বেল আইকন টু গেট ফাৰ্ষ্ট নোটিফিকেশ্যন। Thank you and God bless you all.